গাইজ মই এটা কথা ক'বলৈ আহিলোঁ আপোনালোকক আৰু ৰিকুৱেষ্ট কৰিব আহিছোঁ আচলতে। আৰু ৰিকুৱেষ্টটো মানে এনেকুৱা, মোৰ ওচৰৰে ভাইটি দুজন মানে খুব ধুনীয়া এখন চুটি ছবি ওলাইছে বহুত কষ্ট কৰি, আৰু সিহঁতৰ এই চুটি ছবিখন সকলোকে মানে চাবলৈ মই ৰিকুৱেষ্ট কৰিম। কাৰণ মোৰ বেকগ্ৰাউণ্ডত আপোনালোকে দেখা পাইছে এখন গামোচা, আৰু গামোচা হৈছে অসমৰ প্ৰতীক। আৰু মানে চিনেমাখন অসমীয়াৰ ওপৰত, অসমীয়া মানে বহিৰাগৰ মানুহে কেনেকৈ ইউজ কৰিছে বা বহিৰাগৰ মানুহে মানে কেনেকৈ নিৰ্যাতন চলাই আছে তাৰ ওপৰত মানে কমপ্লিট ভিডিঅ'টো বনাইছে সিহঁতে। আৰু যদি আপোনালোকে চাই মানে ভিডিঅ'টো কমপ্লিটলি চাই আপোনালোকে সঁচাকৈয়ে আৱেগিক হৈ পৰিব। আৰু চিনেমাখনৰ নাম দিছে দ্য আছাম ফাইলছ। তো মই সেই চিনেমাখনত দুটামান ক্লিক দেখাইছোঁ, আপোনালোকে মানে আচৰিত দিব, ইমান ধুনীয়াকৈ বনাইছে আৰু ইমান ধুনীয়া এডিটিং, গোটেইখানটি ধুনীয়াকৈ বনাইছে। আৰু আপোনালোকে প্লিজ চাবলৈ মানে মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক। চাওক আৰু কিবা এটা বুজি পাব, মানে চিনেমাখন চোৱাৰ পিছত, মানে চুটি ছবিখন চিনেমাখন চোৱাৰ পিছত কিবা এটা আপোনাৰ মনলৈ আহিব আৰু ভালকৈ বুজি পাব আপুনি। তো চাওকচোন কেনেকুৱাকৈ মানে বনাইছে, আৰু আপোনালোকক মই কিবা এটা ক্লিক দেখাই দিওঁ। এইবাৰ মোৰ কামটো হ'ব দিয়ক, সিহঁত মান্তি হ'ল। মই থকালৈকে অসম কেৱল মোৰ মতেই চলিব। অসম অসমীয়াৰ মতে চলিব, কোনো বেপাৰী বা ৰাজনীতিৰ দ্বাৰা নহয়। তই ইয়াত, মই ইয়াত। তই কি নাটক আৰম্ভ কৰিছ? এতিয়াহে আৰম্ভ কৰিছো নাটক। তহঁতে বহুত লুটিলে অসমখন, অসমীয়া জাতিক থান-বান কৰি দিম, অসমীয়া ভাষাৰ ওপৰত ৰাজত্ব কৰিলোঁ, সংস্কৃত বন্ধ কৰিলোঁ। নিৰ্বাচনৰ সময়ত সংস্কৃত শিক্ষাৰ ওপৰত ভাষণ দিব। এইবাৰ তহঁতৰ শেষ নিৰ্বাচন, এইবাৰ তহঁতৰ বিপুল ভোটত জয় কৰা, বিপুল Don't shoot! নাই মোক নামাৰিবি, তোক যি লাগে তাকে দিম। নাই অসমীয়া জাতিক তহঁতে বহুত অত্যাচাৰ কৰিলি, অসমীয়া ভাষা বন্ধ কৰাৰ ষড়যন্ত্ৰ কৰিলি, সংস্কৃতৰ দৰে অমৃত ভাষাক তহঁতে বহিষ্কাৰ কৰি সংস্কৃত বন্ধ কৰিলি, সাধাৰণ জনতাক যিমান পাৰি সিমান শোষণ কৰিলি। কিন্তু তহঁতে যিমানেই যি নকৰ কিয়, অসম সদায় অসমীয়াৰ মতেই চলিব। জননী জন্মনিশ্চ কমপ্লিট ভিডিঅ'টো দেখাব নোৱাৰিম, কাৰণ ইহঁতে বহুত কষ্ট কৰি পেলাই এই চিনেমাখন বা চুটি ছবিখন নিৰ্মাণ কৰিছে। প্ৰায় আজি 2-3 মাহৰ পৰা লাগি আছে সিহঁতে। আৰু মই সিহঁতৰ মানে ইউটিউব চেনেলটোৰ নামটো কৈ দিছোঁ, হেপী ফিলিং বুলি আপোনালোকে ইউটিউবত চাৰ্চ কৰিব পাৰে, বা মই তলত লিংক দি দিম সিহঁতৰ। আপোনালোকে গৈ চিনেমাখন চাওক আৰু কিবা এটা বুজি লওক। সঁচাকৈ ধুনীয়া হৈছে আৰু সকলোৱে চাওক, ভাল পাব। আৰু যদি মই মানে গোটেই ভিডিঅ'ৰ ক্লিকবিলাক দেখুৱাই দিওঁ, মানে সিহঁতে মোক বহুত বেছি বেয়া পাব বা খং উঠিব। ইমান কষ্ট কৰি ইমান আজি 2-3 মাহে ধৰি এখন ধুনীয়াকৈ চিনেমা ওলাইছে, 17 মিনিট এডিটিং কিবাকিবি বহুত ইমান ধুনীয়া চিনেমাখন ওলাইছে। যদি মই গোটেই ক্লিকটো মই দেখুৱাই দিওঁ, নিশ্চয় মোৰো বেয়া লাগিব। মোৰ যদি কিবা এটা ভিডিঅ' হেৰি কৰে, কোনোবাই যদি আপলোড কৰি দিয়ে। তো গাইজ প্লিজ হেপী ফিলিং ইউটিউব চেনেলটোত যাওক, আৰু সিহঁতৰ চেনেলটো অকণমান আগুৱাই নিয়াত অকণমান সহায় কৰক আপোনালোকে। ছাবস্ক্ৰাইব কৰিব, আৰু পাৰে যদি সেই যিটো মানে দ্য আছাম ফাইলছ ভিডিঅ'টো বনাইছে, সেই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। আৰু শ্বেয়াৰ এনে কৰিব নালাগে, যদি ভাল লাগে শ্বেয়াৰ কৰিব, আৰু ভাল নলগাৰ কোনো মানে কথাই নাই। ইমানেই ধুনীয়াকৈ বনাইছে। চ' শেষত এটাই কথা ক'ম, জয় আই অসম। আৰু মই মানে মোৰ ভিডিঅ' যদি কিবা কাৰণত দিওঁ, বেকগ্ৰাউণ্ডত আৰু অসমীয়া গামোচাখন থাকিব। তো জয় আই অসম, আই লাভ ইউ অল।